ৰাইজক কৌশিক পাপল ইউটিউব চেনেললৈ আদৰণি জনালোঁ। আজি আমি আহি উপস্থিত হৈছেহি লিকাবালিৰ মালিনী থানত। গতিকে ইয়াৰ পৰাই আজি আমাৰ ভিডিঅ' আৰম্ভ কৰিম। শেষলৈ চাই থাকিব। বহুতো আপোনালোকে নেদেখা নুশুনা কথা কোৱাৰ লগতে বহুতো পুৰাতত্ত্ব বিভাগৰ সেই অতীজৰ ধৰি ৰখা সেই চিনবোৰ আপোনালোকক দেখুৱাই থাকিম। গতিকে সকলো চাবলৈ ভিডিঅ'টো শেষলৈ অক্ষন্তেক অপেক্ষা কৰক। ভাল খাই মহাদেৱে দুগু 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 দবৰুবা ভাল খাই তোলা কুচনিতে টোপোলা ততা ধাৰিব লিয়া তিলোকৰ প্ৰতি শিৱ মালিনী আই থানৰ যি পুৰণাৰ যি ভগ্নাংশ শেষ পুৰাতত্ত্ব বিভাগে এনেদৰে ৰাখিছে। আমি সেই পুৰাতত্ত্ব বিভাগে ৰখা সেইসমূহ শিলৰ লিপিসমূহ শিলাখণ্ডসমূহ ভিডিঅ' আকাৰে দেখাই আছোঁ। মালিনী আই মন্দিৰৰ নামটো কেনেকৈ হ'ল ইয়াৰ আগৰ ভিডিঅ'টোত পুৰোহিতজনৰ মুখেৰে আপোনালোকক জনাইছিলোঁ। যিসকলে চোৱা নাই ইয়াৰ আগৰ ভিডিঅ'টো চাই ল'ব। আচলতে মা পাৰ্বতীয়ে বিষ্ণু আৰু ৰুক্মিণীক আশীৰ্বাদ দিবলৈ মালি হিচাপে আহি পেলাই ইয়াতে আছিলে। পুৰাতত্ত্ব বিভাগে সংগ্ৰহ কৰি ৰখা তেখেতসকলে সংগ্ৰহ কৰি ৰখা মালিনী আই থানৰ সেই ইতিহাস জড়িত তেখেতসকল সেই সময়তে শিলত খোদিত মন্দিৰৰ ভগ্নাংশ শেষ। যিহেতু বৰ ভূমিকম্পৰ সময়তে গোটেই ভাঙি পেলাই শেষ হৈছিলে মন্দিৰটো। বৰ্তমান পুৰাতত্ত্ব বিভাগে এইখিনি উদ্ধাৰ কৰি পেলাই ইয়াতে মিউজিয়াম আকাৰে ৰাখিছে। এয়া মালিনী আই থানৰ ভগ্নাংশ শেষ পুৰণা মন্দিৰ যিহেতু ভাঙি পেলাই শেষ হোৱাৰ পিছত ইয়াতে চৰকাৰে ৰাখিছে। গতিকে আপোনালোকো আহি ইয়াতে মন্দিৰৰ আই মূৰ দোৱাৰ লগতে সকলো চাব পাৰিব। লিকাবালি ইয়াত 10ৰ পৰা 1200 খ্ৰীষ্টাব্দৰ সময়ে সেই সময়তে ৰজা মহাৰজাসকলে এনেদৰে খোদিত কৰি পেলাই মন্দিৰ বনাইছিলে। এয়া পুৰাতত্ত্ব বিভাগে উদ্ধাৰ কৰা মালিনী আই থানৰ উদ্ধাৰ কৰা এই শিলৰ ভগ্নাংশ সেইবিলাক যিবোৰে অতি পুৰণাৰ যি ইতিহাস সেই ইতিহাসক প্ৰমাণ কৰে। এইবোৰ ভাঙি পেলাই সকলো ভূমিকম্পৰ কাৰণে ভাঙি পেলাই সকলো ধ্বংস হৈছিলে। আৰু ইয়াৰ আমাৰ পুৰোহিতজনে কোৱা মতে 1951 চনৰ 51-52 চনৰ সময়ত যি বৰ ভূমিকম্প হৈছিলে সেই ভূমিকম্পতে এই সকলোবোৰ ভাঙি পেলাই সকলো মন্দিৰ গোটেইখিনি ভাঙি গৈছিলে। তাৰপিছত এজন আৰ্মি অফিচাৰে সপোনত দেখা পাইছিলে যে ইয়াতে মালিনী আই থান আছিলে। গতিকে তেখেতে সেই সপোনৰ পিছত তেখেতসকলে চৰকাৰৰ লগত কথা পাতি তেনেকৈ সেই বিষয়াসকলে এই যি ভগ্নাংশ শেষ আছিলে এই আই স্থানৰ মালিনী আই এই গোটেইখিনি উদ্ধাৰ কৰিলে আৰু শেষলৈ এই চৰকাৰৰ পুৰাতত্ত্ব বিভাগে এনেদৰে সংগ্ৰহ কৰি ৰাখিছে। কথাবোৰ কোৱাত কিবা ভুল হ'ব পাৰে, ভুল হ'লে শুধৰাই দিব। ইনবক্সত শুদ্ধ কথাবোৰ আপোনালোকে লিখি দিব। আৰু মোৰ এই চেনেলটো কৌশিক পাপল চেনেলটোক এতিয়াও যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে ছাবস্ক্ৰাইব কৰি ৰাখিব। ভাল পালে লাইক কৰিব আৰু ভাল ভাল পৰামৰ্শ দি মই যাতে এনেকৈ ভিডিঅ'বোৰ বনাই থাকিব পাৰোঁ উৎসাহিত কৰিব। জয় মালিনী আই, জয় আই অসম, জয় আই অসম।